মহাদেৱৰ আশীৰ্বাদ পোৱা ব্যক্তিয়ে এনেধৰণৰ আচৰণ কৰিবলৈ লয়। মহাদেৱ সন্তুষ্ট হ'লে এইকেইটা ইংগিত দিয়ে। এই 7টা লক্ষণে দেখা দিলে গম পাব প্ৰতিখোজত মহাদেৱ আপোনাৰ সৈতে আছে। যদি কোনো ব্যক্তিৰ এই 3টা লক্ষণ দেখা যায় তেন্তে গম পাব মহাদেৱৰ আশীষ তেওঁৰ লগত আছে। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক এনে ধৰণৰ লক্ষণৰ বিষয়ে ক'ম। যদি কোনো ব্যক্তিৰ ভিতৰত এই লক্ষণবোৰ দেখা যায় তেন্তে এইটো বুজিব লাগে যে মহাকালৰ হাত তেওঁৰ শৰীৰত আছে আৰু একোৱেই তেওঁৰ ক্ষতি কৰিব নোৱাৰে। ভগৱান শিৱ যি দেৱতাৰ প্ৰভু মহাদেৱ এই জগতৰ প্ৰতিটো কণিকাতে বাস কৰে। শিৱ হৈছে অসীম শক্তিৰ ৰূপ। ভক্তৰ মাজত বৈষম্য নকৰাৰ বাবে তেওঁক ভোলানাথ বুলিও কোৱা হয়। ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ ৰত্ন বা মন্ত্ৰৰ কোনো প্ৰয়োজন নাই, আনকি পঞ্চভোগৰো প্ৰয়োজন নাই। এজন ভক্তই মাত্ৰ এটোপাল পানীৰেও তেওঁক সন্তুষ্ট কৰিব পাৰে। মহাত্মা বিদুৰে তেওঁৰ নীতিত ভগৱান শিৱৰ আশীৰ্বাদ পোৱা লোকসকলৰ বৈশিষ্ট্যৰ বিষয়ে কৈছে। কয় যে মহাত্মা বিদুৰ মহাভাৰতৰ অন্যতম কেন্দ্ৰীয় চৰিত্ৰ আছিল। বিদুৰৰ বুদ্ধিমত্তা আৰু দক্ষতাৰ বাবে ভীষ্ম পিতামহে তেওঁক হস্তিনাপুৰৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। বিদুৰ আছিল কৌৰৱ আৰু পাণ্ডৱৰ ককাক আৰু ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ ভাতৃ। বিদুৰৰ নীতিসমূহ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় কাৰণ তেওঁ নিজেই ধৰ্মৰাজৰ অৱতাৰ আছিল। এই কাৰণেই তেওঁৰ অতীত আৰু ভৱিষ্যতৰ জ্ঞান আছিল। তেওঁ জানিছিল কোনজন ব্যক্তি ধনী আৰু সফল হ'ব আৰু কোনজন গোটেই জীৱন দৰিদ্ৰতাত থাকিব। এই জ্ঞান আমাক ধৰ্মৰাজতকৈ ভালকৈ আৰু কোনে বুজাব পাৰে। ধৰ্মৰাজে নিজেই বিদুৰ ৰূপত মানৱ জীৱন সুখী আৰু সফল কৰিবলৈ বিদুৰ সৃষ্টি কৰিছিল। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক জনাম বিদুৰে কোৱা মানুহৰ এনেধৰণৰ বৈশিষ্ট্যৰ বিষয়ে। যদি এই লক্ষণবোৰ কোনো ব্যক্তিৰ মাজত থাকে তেন্তে বুজিব যে মহাদেৱৰ হাত নিজেই তেওঁৰ শিৰত আছে আৰু তেনে ব্যক্তিৰ কোনো ক্ষতি কৰিব নোৱাৰে। গতিকে আহক সেই লক্ষণবোৰৰ বিষয়ে জানো। মহাদেৱৰ আশীৰ্বাদ পোৱা এজন ব্যক্তিৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ: সৰল জীৱন যাপন কৰাটো পচন্দ কৰা, পশুপ্ৰেমী হোৱা, অহংকাৰহীন হ'বলৈ শিকা, দাতব্য হোৱা, সমৃদ্ধিত নম্ৰতা বজাই ৰখা, ক্ষমাশীল আৰু দাতব্য হোৱা, প্ৰয়োজনতকৈ বেছি কামনা নকৰা। এইবোৰ আছিল মহাদেৱৰ আশীৰ্বাদ পোৱা এজন ব্যক্তিৰ বৈশিষ্ট্য। আৰু যদি আপোনাৰ এই লক্ষণসমূহ আছে তেন্তে বুজিব যে ভগৱান শিৱৰ আশীৰ্বাদ আপোনাৰ সৈতেও আছে। নিউজ এক্স ৰিপৰ্ট, এনি টাইম ইণ্ডিয়া।